হয় আৰু তো ভাল লাগিল আৰু এতিয়া বৰ্তমান তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফেয়াৰলেছ। আজি 2023 বৰ্ষৰ প্ৰথমটো দিন, জানুৱাৰীৰ 1 তাৰিখ। গতিকে মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আগতীয়া যিবোৰ দিন আছে, দিনবিলাক যাতে সকলোৰে ভালকৈ যায় তাৰে শুভকামনা যাচিছোঁ। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে 1 তাৰিখ চবে খানা খায়, কিবা কৰে, মানে কি ঘূৰিব ফুৰিব যায়। মই ক'তো যোৱা নাই, কোনে কেনেকৈ খানা খাইছে সেইটো দেখাম। ময়ো খাম, ৰাতিলৈকে আমাৰ খানা আছে, কিন্তু দিনত মোৰ খানা নাই। গতিকে এটা ধুনীয়া ভিডিঅ' হ'বলৈ যাই আছে। মানে কি আমাৰ ওচৰতে ধুনীয়া এটা পিকনিক প্লেচ আছে। পিকনিক প্লেচটোত মানে আজিৰ দিনটোত বহুত মানুহ হয়। তো মানুহবিলাকে ক'ত কি কেনেকৈ খানা খায়, থিয় হ'ব জেগা মানে নহয়, তেনেকুৱা প্লেচ মানে তেনেকুৱা এটা পৰিৱেশ হৈ যায়। তো সেই পৰিৱেশটো দেখাব যাই আছোঁ আমাৰ শুৱালকুছিত। তো গতিকে গাইজ ভিডিঅ'টো শেষলৈকে চাব আৰু ধুনীয়া হ'বলৈ যাই আছে। তো বলক গাইজ। যেতিয়া আমি যাব ওলালোঁ, গাড়ী চাড়ী ল'লোঁ আৰু কিবা বোলে পুলিচ চুলিচৰো চেকিং হৈ আছে, সেইখিনি বাৰু যদি দেখাম কি চেকিং হৈ আছে। আৰু এতিয়া আমি যাম প্লেচটোলৈ, যাই কিনে আপোনালোকক ভালকৈ দেখাই আছোঁ। তো চাই থাকক। এতিয়া আমি মানে হাইৱেত আছোঁ। আমাৰ এইটো জানেই আৰু মামাৰ দেশ, মামাৰ ৰাজ্য, হাইৱে কৰি দিছে একদম। যাই আছোঁ আমি, ভালকৈ দেখাই আছোঁ সকলোৱে, চাই থাকক। এয়াই গাইছে আমাৰ শুৱালকুছি, বস্ত্ৰনগৰী, বিখ্যাত বস্ত্ৰনগৰী নামে খ্যাত আমাৰ শুৱালকুছি। তো শুৱালকুছিত এতিয়া মাজৰ মেইন যিটো ৰাস্তা, সেই ৰাস্তাটোৰে আমি যাই আছোঁ। মানে প্লেচটো পামেই আৰু যাই এতিয়া দেখাই আছোঁ গাইছে, একদম ধামাকা হ'ব যাই আছে গাইছ, চাই থাকক গাইছ। আমি পাই গ'লোঁ আমাৰ শুৱালকুছি বালিচৰ। এই গাইছ খানা, মানুহ ভৰ্তি গাইছ, দেখাই আছোঁ ৰ'ব একদম ভালকৈ ধামাকা ভিডিঅ'ছ। Janela, ay. তো গাইছ মানে দেখাটো পাইছে, তাৰমানে আমাৰ ইয়াতে নদী, এইটো পিছফালে নদী, মানে নদীটোৰ পাৰতে এখন বম ডাঙৰ ফিল্ড আছে। ফিল্ডখনত মানে যোনে য'ত পাইছে, মানে য'তে ইচ্ছা তাতে বহিছে আৰু খানা খাইছে, পূৰা একদম খানা চাৰিওফালে। তো আৰু সেই খানা খোৱা ভিডিঅ'খিনি আমি ভালকৈ দেখাই আছোঁ, একদম ধামাকা বম নাচি আছে। তো অলপমান ইয়াতে আহিছোঁ, অলপমান চাওঁ জেগাখিনি, চাই কিনে তাত দেখুৱাই আছোঁ ৰ'ব। তো গাইজ এনেকুৱাই চাৰিওফালে মানুহ দুনিয়াৰ কপিৰাইট আহিব যেন লাগিছে গাইজ। তো আজি আহি কিনে জুবিনক লগ পালোঁ। ই ভিডিঅ' বনাই আছে ড্ৰোনত। তো লগ পাই কথা পাতি আছোঁ ৰ'ব, দেখাই আছোঁ মই। লগ পালোঁ আহি ভিডিঅ' বনাব আহি কিনে। তো বহুত ভাল লাগিল। মানে আমাৰ স্কুলতে পঢ়া, ই যেতিয়া মেট্ৰিক দিছিলে তেতিয়া মই ক্লাছ 6-5ত আছিলোঁ। আমাতকৈ বহুত ছিনিয়ৰ হয় আৰু তো ভাল লাগিল আৰু এতিয়া বৰ্তমান ছিনিয়ৰ নহয়। তো গাইজ সকলোৱে ইয়াৰ চেনেলটো চাব আৰু চাব আৰু বহুত ভাল লাগিল লগ পাই পিনে। আজি এনেকৈ পিকনিক খাইছে, আমি খোৱা নাই যদিও চাব আহিছোঁ, গোন্ধ ল'ব আহিছোঁ, ভাল লাগিছে। খোৱা নাই, দেখাব আহিছোঁ। যিমান মানুহ নাই তাতকৈ বেছি মাংসৰ গন্ধ আছে। বহুত ভাল লাগিল আৰু নৱবৰ্ষৰ সকলোকে শুভেচ্ছা যাচিলোঁ। মোৰ ফালৰ পৰা থাকিল, আমাৰ তোমালৈ থাকিল, মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ একদম। লগ পালোঁ জুবিনক, জুবিন ব্লগ, সকলোৱে চাব চেনেলটো। আৰু এতিয়া ইয়াৰ পৰা ওলালোঁ, আৰু অলপমান আগত কিবা কিবি দেখাবলগীয়া আছে, সেইখিনি দেখাওঁ। মানে কি হ'ল, ল'ৰাটো আমাৰ স্কুলতে পঢ়া আছিল, ভাল ল'ৰা, ভাল লগ, ভাল ভাইটি বুলিয়ে ক'ব লাগিব। তো তাক লগ পালোঁ। তো এতিয়া আমি যাওঁ আগত, যাই কিনে ভালকৈ দেখাই আছোঁ গাইছ, চাই থাকিব। দেখাটো পালে মানে ইয়াতে কাষতে সৰুকৈ ফাংচন এখনো হৈ আছে, একদম বালা আমাৰ যিটো শুৱালকুছি বালিচৰৰ কাষতে মানুহবিলাকে আহি কিনে, শুৱালকুছিৰ মানুহ আহিছে আৰু বাহিৰৰ মানুহ আহিছে, আহি কিনে মানে পূৰা একদম ধুনীয়া খানা ফাংচন পূৰা চলি আছে। আমি খোৱা নাই, তথাপিও মানে গাইছ আমি দেখাব আহিছোঁ কেনেকুৱা ক'ত কি খানা হৈ আছে। তো গাইছ ইয়াৰ পৰা ওলাওঁ এতিয়া আমি, মানে
গধূলি হ'বলৈ হ'ল আৰু আমি আমাৰ যিখন শুৱালকুছি ডাঙৰ পাৰ্ক এই পাৰ্কখনলৈকে যাইছোঁ। পাৰ্কখনত যাই কিনে অকণমান দেখাবলগীয়া আছে। তাতো মানে কি 1 জানুৱাৰী বুলি কিনে তাতো মানুহ বহুত হৈ গৈছে। তো তালৈকে যাম এতিয়া আমি। তো ইয়াৰ পৰা ওলা সোনকালে দেখাই আছোঁ আৰু তালৈকে যাই কিনে। তো গাইজ আহি পালোঁ বস্ত্ৰ উদ্যান। এই আমাৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যান একদম শুৱালকুছি গেটৰ কাষতে আছে। ভিতৰত বহুত মানে মানুহ বহুত হৈছে গাইজ। ভিতৰত ধুনীয়াৰ মানুহ আছে। ভিতৰত নোসোমাব পাৰোঁ, তথাপিও যিখিনি পাৰে দেখাই দিছোঁ। আপোনালোকে যদি আহিব পাৰিব ইয়াতে। তোকে দেখাটো পাইছে, তামোল এখন খাই ল'লোঁ, মানে বম ঠাণ্ডা। পিছফালে বস্ত্ৰ উদ্যান, ভিতৰত বহুত মানুহ আছে। ভিতৰত নাযাওঁ, ভিতৰত আজি নাযাওঁ, পিছত একদিন ভালকৈ দেখুৱাম। তো মানে আজি ভিডিঅ'টো বেছি দীঘলে নকৰোঁ। ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে কমেণ্ট কৰি জানিব। আৰু গাইজ প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু গাইজ এবাৰ শ্বেয়াৰ কৰি দিব গাইজ সকলোৱে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। 1 জানুৱাৰীৰ সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। তো ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে, আৰু আপোনালোকৰ কি খানা খালে, কেনেকৈ কি কৰিলে, গোটেইখিনি এবাৰ যদি কমেণ্টত পাৰে জনাই দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু নেক্সট এনেকুৱা ভাল ভিডিঅ' লগ পাম। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ এণ্ড টাটা।